বীৰ চিলাৰাইৰ বিষয়ে ৰচনা। চিলাৰাই বা বীৰ চিলাৰাইৰ জীৱন পৰিক্ৰমা। চিলাৰাই বা বীৰ চিলাৰাইৰ জন্ম হৈছিল 1510 খ্ৰীষ্টাব্দত। প্ৰকৃত নাম আছিল শুক্লধ্বজ। তেওঁৰ পিতৃ ষষ্ঠদশ শতিকাৰ কমতা ৰাজ্যৰ প্ৰতিষ্ঠাপক বিশ্বসিংহ, মাতৃ পদ্মাৱতী আৰু ভাতৃ ৰজা নৰনাৰায়ণ। চিলাৰাই নৰনাৰায়ণৰ সুদক্ষ সেনাপতি আছিল। তেওঁ চিলাৰ দৰে যুদ্ধ কৰিছিল, সেয়ে তেওঁক চিলাৰাই বুলি জনা যায়। চিলাৰায়ে দেৱান বা মন্ত্ৰীৰ কামো কৰিছিল। সেই কাৰণে তেওঁক লোকে চিলাৰাই দেৱান বুলিছিল। তেওঁৰ বীৰত্ব আৰু পাৰদৰ্শিতাৰ ফলতে কোচ সৈন্যই ভুটীয়া কাছাৰী আৰু আহোম সৈন্যক বহুকেইখন যুদ্ধত পৰাস্ত কৰিছিল। ইতিহাসত পোৱা যায় যে কোচ বংশৰ প্ৰতিষ্ঠাপক বিশ্বসিংহই 19 গৰাকী কুঁৱৰী বিবাহ কৰাইছিল। কুঁৱৰীসকলৰ ভিতৰত জ্যেষ্ঠগৰাকী নেপালৰ আছিল। তেওঁৰ পুত্ৰ নৰসিংহ। গৌড়ৰ দুগৰাকী কুঁৱৰী আছিল, হেমপ্ৰভা আৰু পদ্মাৱতী দেৱী। নৰনাৰায়ণ হেমপ্ৰভাৰ পুত্ৰ আৰু শুক্লধ্বজ পদ্মাৱতীৰ পুত্ৰ আছিল। বিশ্বসিংহৰ মুঠ 19 জন পুত্ৰ আছিল বুলি বুৰঞ্জীত পোৱা যায়। চিলাৰায়ে বাল্যকালত বাৰাণসী ক্ষেত্ৰলৈ গৈ তাৰ প্ৰজ্ঞানন্দ বিশাৰদ নামৰ এজন সন্ন্যাসীৰ ওচৰত বিদ্যা গ্ৰহণ কৰিছিল। বাৰাণসীত তেওঁ হিন্দুৰ বেছিভাগ ধৰ্মগ্ৰন্থ আৰু যুদ্ধশিক্ষা গ্ৰহণ কৰি সকলো বিষয়তে পৰিপক্ক হৈ উঠিছিল। চিলাৰায়ৰ শাসনকালত দেশৰ সকলো কাৰ্যতে ৰাজ্যৰ শাসন বান্ধ সুদৃঢ় কৰিবলৈ আলিপুখুৰী দেৱালয় ৰাজ্যৰ প্ৰধান লোকক বৃত্তি আদি দানৰ ব্যৱস্থা কৰাইছিল। নৰনাৰায়ণৰ আদেশ মতে চিলাৰায়ে কামাখ্যা মন্দিৰ আৰু হাজোৰ হয়গ্ৰীৱ মন্দিৰৰ সংস্কাৰ কৰিছিল। চিলাৰাই এজন পণ্ডিত আছিল। তেওঁ পণ্ডিতক অশেষ আদৰ কৰিছিল। কোনো দূৰ দেশৰ পৰা পণ্ডিত আহিলে চিলাৰায়ৰ সহায়তে ৰজাৰ পৰা বৃত্তি-বিধান লাভ কৰি জ্ঞান চৰ্চা কৰিছিল। চিলাৰায়ৰ সহায়তে শংকৰদেৱে কামৰূপৰ পশ্চিম খণ্ডত বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। শংকৰদেৱ, ৰাম সৰস্বতী, অৰুণোদ্ধ, শ্ৰীধৰ, বকুল কাস্থ, অনন্ত কন্দলি আদি পণ্ডিতসকলে নৰনাৰায়ণৰ সভা উজ্জ্বলাই ৰাখিছিল। ইয়াত চিলাৰায়ৰ বিশেষ স্বৰূপ সহায় আছিল। 1579 খ্ৰীষ্টাব্দত চিলাৰায়ৰ গংগা তীৰত বসন্ত ৰোগত মৃত্যু হয়। বৰ্তমান এই বীৰজনক শ্ৰদ্ধা জনাই বীৰ চিলাৰাই বঁটা প্ৰদান কৰা হয়। বীৰ চিলাৰায় স্মৰণত 2005 চনৰে পৰা অসম চৰকাৰে তেওঁৰ জন্মদিন 5 ফেব্ৰুৱাৰী দিনটো বীৰ চিলাৰাই দিৱস হিচাপে উদযাপন কৰিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। তদুপৰি সাহসিকতাৰ পৰিচয় দিয়া লোকক বীৰ চিলাৰাই বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰিছিল। ধন্যবাদ।